Hey everyone, নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিওটো অলপমান বেলেগ ধৰণে বনাম। আসলতে বহুত দিন ভিডিও দিবলৈ পৰা নাই, কিবা কিবি অসুবিধা হৈছিল, সেইবাবে ভিডিও দিব পৰা নাছিলো। তাকে আজি ভাবিলো এটা ভিডিও সৰুকে বনাই দিও, কাৰণ আজি ৰাখি বন্ধন আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰাখি বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। যদিও এইটো আমাৰ অসমীয়াৰ উৎসৱ নহয়, তথাপিতো এইটো উৎসৱ ভাল লাগে, কাৰণ আজিৰ দিনটোত ভাই ভনীৰ এটা কাজিয়া লাগি থকাৰ কাজিয়াৰ মাজত যিবিলাক মৰম থাকে এইবিলাক আচলতে ফুটি উঠে। তো সেইকাৰণে আমাৰ ভাইটিকো মই ৰাখি পিন্ধাওঁ প্ৰত্যেকবাৰে, আজিও পিন্ধাম। আৰু আজি এফালে ওলাই যাম, ক'ত যাওঁ, কাৰ লগত যাওঁ, এয়া সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে ভিডিঅ'টো একেলগে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি অল কৰি দিব, তেতিয়া মই বনোৱা সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাব। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ৰেডি হ'লোঁ ফুৰিবলৈ যাবলৈ। এয়া মাস্ক লৈ লৈছোঁ, বলকচোন। কেইজনীকো লগ পালোঁ। এতিয়া আমি আহিছোঁ ছয়গাঁৱৰ চণ্ডিকা মন্দিৰলৈ। দক্ষিণ কামৰূপ ছয়গাঁৱত অৱস্থিত চম্পক নামঘৰ বুলি কয়। ইয়াতে ভিতৰত সোমাই আহিলোঁ। এইটো সন্মুখত মেইন মন্দিৰটো, বহুত দিনৰ মূৰত আহিলোঁ। বহুত নতুন নতুন চাইডে চাইডে মন্দিৰ হৈছে। কি মন্দিৰ এইবিলাক মই ভালদৰে নাজানো। শিৱ মন্দিৰ, দুৰ্গা মন্দিৰ এনেকৈ আছে, আৰু নতুনকৈ কিবা এটা মন্দিৰ বনাই আছে এইটো মন্দিৰটো। আৰু এইফালে এটা পুখুৰী আছে, এইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে বলকচোন অলপমান মই দেখুৱাওঁ, মই নিজৰ লগতে আপোনালোককো দেখুৱাওঁ। মই মেইন মন্দিৰটোৰ আগফালে এনেকুৱা হয়, যিহেতুকে কৰোণাৰ সময়, সেইকাৰণে বেছি মানুহ নাই। অলপ ভিডিঅ' কৰিছোঁ, গোটেই ভিডিঅ' কৰা নাই, কাৰণ বাহিৰত ভিডিঅ' কৰাৰ মোৰ এক্সপিৰিয়েঞ্চ একেবাৰে কম। তো আগফালে এনেকুৱা, আৰু ইহঁত কেইজনী ইয়াতে বহি আছে গছৰ তলত। মেইন মন্দিৰটোৰ আগফালৰ পৰা মই ভিডিঅ' কৰিছোঁ। পৰিৱেশটো বহুত ভাল লাগে। সিহঁতে ৰীল বনাই আছে চাইডত। এতিয়া আহিছোঁ আমি পুখুৰী পাৰলৈ ফুৰিবলৈ। দেখিছেনে, কাছৰ পোৱালি হয়, এনেদৰে চিৰিৰ ওপৰলৈকে উঠি আহিছে। আৰু এটা আছিলে, কোনফালে গ'ল বা, একদম ওচৰলৈকে আহিছে। আমি চিৰিত বহি চাই আছোঁ, বিৰাট ভাল লাগে। পৰিৱেশটো বহুত ধুনীয়া, মানুহো কম, সেইবাবে বেছি ভাল লাগিছে।
ৰেখা বাইদেউ আমাৰ পুৰা বহি লৈছে ওচৰতে আৰু চাই আছে এতিয়া মাতি আছে ফটো নুঠা তেনেকৈ কৈ আছে সেইবাবে আটাই গোটেইকেইজনী লগ লাগি এতিয়া আমি চেলফি উঠিছোঁ কেইখনমান চেলফি উঠাৰ পিছত আমি ঘৰলৈকে যাম ইয়াতে দুৰ্গা পূজাও বহুত ডাঙৰকৈ হয় আপোনালোকে যদি দক্ষিণ কামৰূপৰ ওচৰত থাকে তেনেহ'লে এবাৰ আহিব পাৰে বিৰাট ধুনীয়া লাগে তেন্তে এই আছিলে ভিডিঅ'টো এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ গোটেইকেইজনী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি কিবা ভুল হৈছে তেন্তে ক্ষমা কৰি দিব কাৰণ বাহিৰত এনেদৰে ভিডিঅ' বনোৱা এক্সপিৰিয়েঞ্চ মোৰ একেবাৰে নাই এইটো প্ৰথম ভিডিঅ' হ'ল মোৰ তেন্তে আজিলৈ আহিছোঁ বাই